কিবা এটা কৈ আছো শুনিছে নাই কলা হল নেকি নে মুখত আঠা লাগিলে হ'ব কি কব আছে কোৱা মই শুনি আছো ঘৰত চাহপাত নাই দোকানৰ পৰা লৈ আহগেচোন আৰু কিবা আনিব লাগে যদি একেবাৰে কোৱা মই বাৰে বাৰে এটা বস্তু আনিবলৈ দোকানলৈ গৈ থাকিব নোৱাৰো হ'ব এতিয়া ইমানে কিবা কৰিলে হ'ব গোটেই দিনটো বহি বহি বাতৰি পঢ়িবহে জানে আৰু হ'ব এই অলগদ্ধ দুটাকো কিবা কাম কৰিবলৈ দিবি দিনটোতো এনেই পৰি থাকে অকল মোকেই কাম দিয় যে দেওবাৰৰ দিনটো বাতৰি পঢ়িবলৈ পাওঁ সেই দিনটোতো শান্তি নাই ইহঁতৰ পৰা হ'ব কোন তই যাচোন দোকানৰ পৰা বস্তু কেইটা লৈ আগে নাই মই নোৱাৰো দেই মই গেম খেলি আছো যিহে বাহিৰত গৰম পৰিছে মই অলপ দেৰি আগত ফিল্ডৰ পৰা আহিছোহে তেনে পিংকি তই যাচোন দোকানৰ পৰা বস্তু কেইটা লৈ আগৈ নাই দেই মই এই গৰমত বাহিৰলৈ যাব নোৱাৰো হেৰি দুটাটো নাযায় এতিয়া আপুনিয়ে যাব লাগিব আৰু এই অলগদ্ধ কেইটাৰ একো কাম নাই অকল গেম খেলিবহে জানে দেওবাৰৰ দিনটো ছুটি পাওঁ সেইটোতো শান্তি নাই ইহঁতৰ পৰা হ'ব আপুনিয়ে যাওক সোনকালে আহিব কিন্তু এই মুখৰ পৰাও শান্তি নাই দেই এইজন বৰ এলেহুৱা মানুহ দেই কোন দৰবে বাজিছে যাচোন চাগৈ কোন আহিছে নাই দেই মই যাব নোৱাৰো তই যা তহঁতৰ দ্বাৰা একো নহয় ময়ে যাব লাগিব কোন পিংকি চাচোন তহঁতৰ মামা আহিছে ঐ ল'ৰাহঁত তহঁতৰ ভালনে মোক চিনি পাইছ নাই কিন্তু মা তোমাৰতো কোনো ভাইটি নাছিল তেন্তে এইজন ক'ৰ পৰা ওলালে আকৌ আমিতো এক প্ৰথম লগ পাইছো ময়োতো প্ৰথম লগ পাইছো এওঁ কৈছে যে এই বোলে মোৰ দেউতাহঁতৰ বংশৰ ল'ৰা লণ্ডনত থাকে বোলে এতিয়া ঘৰলৈ আহিছে বাহ লণ্ডনত থাকে কণ মই লণ্ডনতহে থাকো এতিয়া বাইক লগ কৰিবলৈ ইয়ালৈ আহিলো আহ তই ইয়াতে বহ বাইদেউ মই তোৰ কাৰণে পাটৰ কাপোৰ আনিছো লণ্ডনৰ পৰা পাটৰ কাপোৰটো অসমতহে পায় নহয় পিংকি লণ্ডনতো পায় বাইদেৱে পাটৰ কাপোৰ বৰ ভাল পায় সেইবাবে তাইৰ কাৰণে লৈ আহিছো মই পাটৰ কাপোৰ বৰ ভাল পাওঁ ধন্যবাদ ভাইটি হ'ব ধন্যবাদ ক'ব নালাগে আৰু দে হ'বচোন তই এতিয়া বহ মই খাবৰ কাৰণে কিবা এটা আনোগৈ আচ্ছা মামা তুমি পিছে লণ্ডনত কি কৰা মই লণ্ডনত চুৰ কৰো কি চুৰ চৰি চুৰ নহয় বিজনেছ তাততো ফুৰিবলৈ বহুত ভাল জেগা আছে ন মামা তাত তাজমহল লালকিল্লা কুতুব মিনাৰ এনেকুৱা বহুত ধুনীয়া ঠাই আছে ফুৰিবলৈ কিন্তু মামা এইবোৰচোন ভাৰততহে আছে আৰে তাততো চব অৰিজিনেল হয় ন ইয়াততো চব কপিহে তহঁতি মামাক জিতি বুহুতি কিয় আমনি কৰি আছ বহুত ভাগৰ লাগি আছে চাগে মামা ল ভাইটি কল্ড ড্ৰিংকছ ল থেংক ইউ বাইদেউ এৰা মই বস্তুবোৰ বাহিৰতে থৈ আহিছো তুমি ভালদৰে চেনিটাইজ কৰি ভিতৰলৈ লৈ আনিবা পিছে এখেত কোনবা ই মোৰ দূৰৰে ভাইটি হয় কিন্তু নমস্কাৰ আজিলৈকে দেখোন তোমাক দেখাই নাই আজিহে প্ৰথম দেখিছো হ'ব ইমান দিনৰ মূৰত ভাইটি আহিছে খবৰ লোৱা নাই প্ৰশ্নহে কৰি আছে আৰে এইটোহে কৈছো যে হ'ব আপুনি চুপ থাকক ভাইটি তই ভিতৰলৈ গৈ অলপ জিৰাই লগে যা হ'ব বাইদেউ বৰ বুৰ্বক মানুহ দেই গমেই নাপালে মই যে চোৰহে তাইৰ ভাই নহয় এতিয়া ৰুমটোৰ চব বস্তু লৈ খিৰিকী দিয়ে পলাই যাম কিন্তু মোৰ ইমান টোপনি ধৰিছে যে এটা কাম কৰো অলপ দেৰি শুয়ে লওঁ তুমি এদিন চিনাকিতে মানুহজনক যে ভিতৰলৈ সোমাবলৈ দিলা আপুনি বৰ কথা ক'ব ধৰিছে দেই চুপ থাকক আৰে আপুনি কোন মই CID অফিচাৰ হয় আপোনাৰ পত্নীয়ে মোক কৈছে যে আপোনালোকৰ ঘৰত এটা ডাঙৰ চোৰ কচু সোমাই আছে মই তাকে ধৰিবলৈ আহিছো আৰে কচু আমাৰ ঘৰত কেনেকৈ ক'ত আছে সি ৰুমত শুই আছে ধৰি লওক যাওক খবৰ দিয়াৰ বাবে আপোনাক ধন্যবাদ বাইদেউ এই চোৰ বল আৰে তুমি ই যে চোৰ কেনেকৈ গম পালা মই যেতিয়া তাৰ কাৰণে কল্ড ড্ৰিংক আনিবলৈ গলো তেতিয়া বাতৰিত দেখাই আছিল যে ই কিমান ডাঙৰ চোৰ সেইবাবে মই কল্ড ড্ৰিংকছত টোপনি যোৱা দৰৱ মিহলাই ইয়াক খুৱাই দিলো আৰু পুলিচলৈ ফোন কৰি দিলো বাহ বৰ ভাল কাম কৰিলা দেই তুমি আপুনি কি মোক আপোনাৰ দৰে অকৰা বুলি ভাবিছে নেকি হ'ব তুমি বহুত বুদ্ধিয়ক দেই মই এতিয়াহে গম পালো